দুখন মাস্ক লগাই আছোঁ মানে ভেকচিন ল'ব যাম মানে এতিয়া ভেকচিন লোৱা হৈ গ'ল আৰু এইফালে হৈছে খালি স্কুলৰ কেম্পাছ এইবিলাক হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল Hpb Vlogs দুখন মাস্ক লগাই আছোঁ মানে ভেকচিন ল'ব যাম মানে আপুনি যদি লোৱা নাই ধৰি লওক তো বলক তেনে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক কিছুমানে কৈছে যে ভেকচিন ল'লে বেয়া মানুহৰ কাৰণে বেয়া বা কিবা কিবি হয় বুলি যিখিনি কথা কৈছে সেইখিনি মিছা বুলি ভাবিছোঁ কাৰণ চাওক ডক্টৰবিলাকে নল'লে হয় যদি এইকেইটা সঁচা কৰে আৰু যিসকলে লৈছে তাহাঁতৰ একো হোৱা নাই এতিয়ালৈকে হ'ব পাৰে অলপ সময় জ্বৰ হয় বুলি কয় বাৰু এইটো জ্বৰ হোৱাটোহে লাগে বোলে দৱাইটো কাম কৰা বুলি কয় তেতিয়া মানে আহি হাইৱে পাই গ'লো দিয়ক আৰু অলপমান যাব আছে অলপমান তো বলক আমি আহিলোঁ আৰু অলপমান যাব লাগে মানে এইটো কোনো মেডিকেল কেয়াৰ চেণ্টাৰ তেনেকুৱা নহয় মানে এইটো এটা ডন বস্কো স্কুল হয় ইয়াতে মানে ভেকচিনৰ চেণ্টাৰ পতা হৈছে আৰু মানে তো ইয়াতে আহিছোঁ প্ৰথম আৰু সোমাম আৰু দে ডন বস্কোটো সোমাই পোৱা নাই আৰু দে আজি সোমাম আৰু ৰাস্তাটো ইমান ভালকৈ হৈ আছে ভেকচিন ল'ব আহিছে নে এনে বিয়াতে আহিছে আপুনি গমেই নাপাব এবাৰ আহি চাওকচোন ভেকচিন লোৱা হৈ গ'ল আৰু অলপ সময় ৰুমত বহিব দিছে সেইকাৰণে অলপ সময় জিৰাই আছোঁ দি দিয়া হ'ল প্ৰমাণ যে ফাৰ্ষ্ট ড'জ ভেকচিন লোৱা হ'ল আৰু 84 ডেজৰ পিছত ছেকেণ্ড ড'জটো ল'ব লাগিব এতিয়া ভেকচিন লোৱা হৈ গ'ল আৰু এইফালে হৈছে খালি স্কুলৰ কেম্পাছ এইবিলাক বাৰু দেখাই নিদিওঁ এইটো হৈছে গেট স্বাগতম জনাইছে কাৰ্ডম নমস্কাৰ দি পেলাই আহক ভেকচিন লৈ লওক আৰু এতিয়া ঘৰত যাম আৰু এই ভিডিঅ'টো 2 দিনৰ কাৰণে মানে কাইলৈ থাকিব টুকুৰাটো মানে আজি ভেকচিন লোৱাৰ পিছত কাইলৈ কেনেকুৱা লাগে মই এইটো জনাম তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু ঘৰত লগ পাই আছোঁ এতিয়া ভেকচিন লৈ ঘৰত আহি পাই গ'লোঁ আৰু কাইলৈ কি মানে থাকিব কেনেকুৱা লাগে কি হয় মই সকলোখিনি জনাই দিম ভিডিঅ'টো চাই থাকিব যোৱাকালি বেজি লৈছিলোঁ তাৰপিছত একো হোৱা নাছিলে কিন্তু 5-6 ঘণ্টাৰ পিছত হাতটো অলপ কষ্ট পাইছিলোঁ আৰু জ্বৰ লাগিছিলে প্ৰায় 24 ঘণ্টা হোৱালৈকে বেজি লোৱাৰ পৰা 24 ঘণ্টা হোৱালৈকে জ্বৰ ভাৱ আছিল কিন্তু এতিয়া আৰু ভাল হৈ গ'ল তো একো নহয় আপুনি বেজি লৈ লওক আৰু ভালকৈ থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব